এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনকেইখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? উত্তৰটো হৈছে মিজোৰাম, ত্ৰিপুৰা, পশ্চিম বংগ, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ঝাৰখণ্ড। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দীঘল নদী কোনখন আৰু ইয়াৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে গংগা নদী। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৫২৭ কিলোমিটাৰ। ৩ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বহল নদীটোৰ নাম কি? উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ। ৪ নম্বৰ প্ৰশ্নটো হৈছে দক্ষিণ ভাৰতৰ দীঘল নদীটোৰ নাম কি আৰু এই নদীখনৰ দৈৰ্ঘ্য কিমান? উত্তৰটো হৈছে গোদাবৰী নদী। দৈৰ্ঘ্য হৈছে ১৪৬৫ কিলোমিটাৰ। ৫ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ সন্মানীয় পুৰস্কাৰ কি? উত্তৰটো হৈছে ভাৰত ৰত্ন পুৰস্কাৰ। ৬ নম্বৰ প্ৰশ্নটো হৈছে সৈনিকসকলৰ আটাইতকৈ ডাঙৰ সন্মানীয় পুৰস্কাৰ কি? উত্তৰটো হৈছে পৰমবীৰ চক্ৰ। ৭ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদটোৰ নাম কি? উত্তৰটো হৈছে জামা মছজিদ। ৮ নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰলৈ যাবলৈ কিমান সময় লাগে? উত্তৰটো হৈছে ৩ দিন। ৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বপ্ৰথম সূৰ্য উদয় হোৱা দেশখনৰ নাম কি? উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। ১০ নম্বৰ প্ৰশ্নটো হৈছে আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়? উত্তৰটো হৈছে ভিটামিন চি। ১১ নম্বৰ প্ৰশ্নটো হৈছে কাগজৰ আৱিষ্কাৰ প্ৰথমে কোন দেশত হৈছিল? উত্তৰটো হৈছে চীন দেশত। ১২ নম্বৰ প্ৰশ্নটো হৈছে পোংগল কোন ৰাজ্যৰ উৎসৱ? উত্তৰটো হৈছে পোংগল তামিলনাডুৰ উৎসৱ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ নামৰ কিতাপখন কোনে লিখিছিল? উত্তৰটো হৈছে চাণক্য কৌটিল্যই। ১৪ নম্বৰ প্ৰশ্নটো হৈছে দিল্লী ভাৰতৰ ৰাজধানী কেতিয়া হৈছিল? উত্তৰটো হৈছে ১৯১১ চনত। ১৫ নম্বৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে ২৯ এপ্ৰিলত। ১৬ নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? উত্তৰটো হৈছে ২২ মাৰ্চত। ১৭ নম্বৰ প্ৰশ্নটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সংস্থাপন কেতিয়া হৈছিল? উত্তৰটো হৈছে ১৬০০ খ্ৰীষ্টাব্দত। ১৮ নম্বৰ প্ৰশ্নটো হৈছে ইয়েন কোন দেশৰ মুদ্ৰাৰ নাম? উত্তৰটো হৈছে ইয়েন জাপান দেশৰ মুদ্ৰাৰ নাম। ১৯ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ২০ নম্বৰ প্ৰশ্নটো হৈছে এটা নৱপ্ৰজন্মৰ শিশুৰ দেহত কিমানডাল হাড় থাকে? উত্তৰটো হৈছে ৩০০ ডাল। ২১ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ আটাইতকৈ ধনী মন্দিৰ কোনটো আৰু ই ক'ত অৱস্থিত? উত্তৰটো হৈছে পদ্মনাভ মন্দিৰ। এইটো মন্দিৰ কেৰালাৰ তিৰুৱনন্তপুৰম চহৰত অৱস্থিত। আৰু ২২ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বপ্ৰথম মছজিদটোৰ নাম কি আৰু ই ক'ত অৱস্থিত? উত্তৰটো হৈছে পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ। এইটো ধুবুৰী জিলাত অৱস্থিত।